তিনিজনক লগ পালোঁ UBSI পাইছে এফালে আহা হেল্ল' ফ্ৰণ্টলৈ আহা কোনে কোনে পাইছা UBSI মই UBSI পাইছোঁ আৰু মই ABSI আৰু মই ABSI মই বঢ়িয়া ABSI এইবাৰ যি ৰিজাল্ট দিছিলে কিছুদিনৰ আগতে তাহাঁতি একচুৱেলি ট্ৰেইনিং কৰি আছে কোনো চেণ্টাৰ ক'ত ট্ৰেইনিং কৰি আছে সকলোৱে APTC ট্ৰেইনিং কৰি আছে কিন্তু তাৰ মাজতে যি SI ৰিজাল্ট দিছিলে সেই SI ৰিজাল্টত সকলোৱে 4জন পাইছে ন আমাৰ ইয়াৰ 11 জনে পাইছে আমাৰ চেণ্টাৰ পৰা 11 জন 11 APTC পৰা 11 জন APTCৰ পৰা 11 জনে SI পাইছে এইবাৰ গতিকে আচ্ছা 8জন ABSI আৰু 3জন UBSI গতিকে বহুত এটা সুখবৰ আৰু মোৰ যি হেডকোৱাৰ্টাৰ একাদশ অসম আৰক্ষী বাহিনীটো 8জনে SI পাইছে AB আৰু UB মিলাই পিনে গতিকে ভাল লাগিছে এয়া সকলোৱে মাতষাৰ দিলে মই SI পাবৰ কাৰণে কি নৰ্মেল কনষ্টেবলৰ নিচিনাটো প্ৰিপাৰেশ্যন নহয় কেনেকুৱা ধৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰিছিলা যিহেতু ট্ৰেইনিং পিৰিয়ডতে পাইছা তোমালোকে একে আছিলে আমি কিন্তু SI UB বা কনষ্টেবল এইবিলাক আমি কৰা নাছিলোঁ আমি চাকৰি লাগে সেইটোৱে বিচাৰিছিলোঁ আমি আচ্ছা কষ্ট কৰি যথেষ্ট কষ্ট কৰিছিলোঁ মই দিনত 11 ঘণ্টালৈকে পঢ়িছিলোঁ আচ্ছা এয়া বহুত ভাল কথা এষাৰ কৈছে যে SI পাব লাগে বুলি কোনো ট্ৰেইনিং প্ৰিপাৰেশ্যন কৰা নাছিল কিন্তু নৰ্মেলি প্ৰিপাৰেশ্যন কৰি থাকোঁতে 11 আৱাৰ্ছকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ এফালে গতিকে বহুত এটা চিৰিয়াছলি নিজৰ সময় যথেষ্ট দিছিলোঁ নিজকে প্ৰিপাৰেশ্যন মানুহৰ বেলেগৰ মটিভেশ্যন চাইছোঁ বেলেগৰ ভিডিঅ' চাইছিলোঁ হয় আৰু নিজে মটিভেশ্যন দিছিলোঁ ভালকৈ কষ্টও কৰিছিলোঁ সফলো হৈছে আমি দাদাজনৰ ভিডিঅ' চাইছোঁ থেংক ইউ মোৰ ভিডিঅ' চাই বোলে ইনস্পাইৰেশ্যন হৈছে চাই পেলাই ফিজিকেলটো মই বেছিকৈ লৈছিলোঁ মই দৌৰিব নোৱাৰোঁ হয় হয় সেইকাৰণে আপোনাৰ ভিডিঅ' চাইছিলোঁ আচ্ছা আচ্ছা কেতিয়াবা নামৰ কাৰণে মই একচুৱেলি 2020 চনৰ SIটো পাইছোঁ কিন্তু 1.5 মাৰ্কছৰ কাৰণে নাপালোঁ আচ্ছা আচ্ছা গিভ আপ কৰা নাছিলোঁ আৰু হয় আৰু দুগুণ উৎসাহেৰে পঢ়িছিলোঁ যিকেইটা প্ৰিপাৰেশ্যন কৰিছে চবেই ভালকৈ কৰা চবেই সফল হ'বাই বছৰ ইণ্টাৰভিউ দিয়া মই 2015 চনৰ পৰা ইণ্টাৰভিউটো 2022 চনত পাইছোঁ মই টোটেল 11 বাৰ ইণ্টাৰভিউ মাৰিছিলোঁ আগতো এজন দাদাৰ ভিডিঅ'ত কৈছিলোঁ মই 11 বাৰ ইণ্টাৰভিউ মাৰি পেলাই পাইছোঁ বঢ়িয়া বঢ়িয়া ইমান এটা ভাল ডেডিকেটেড কৰি পিনে নিজক চাকৰি পাবৰ কাৰণে যি প্ৰিপাৰেশ্যন চলাইছিলে একদম মোৰ ফালৰ পৰা পূৰা চেলিউট দিছোঁ তোমাক 11 ঘণ্টাত পঢ়িছিলে বোলে আপুনি আমাৰ ওচৰত আহি পাইছে আমাৰ চেণ্টাৰলৈ এইটো APTC চেণ্টাৰ হয় আপুনি এবাৰ দেখাই দিয়ক আমাৰ APTC চেণ্টাৰ এইটো একচুৱেলি মই য'ত ভিডিঅ' বনাই আছোঁ এইটো APTC চেণ্টাৰতে মই আছোঁ আৰু গতিকে পাইছে সিহঁতৰ ৱেলকাম জনাইছোঁ আমাৰ APTCলৈ আহক আমিতো ভাল পাইছোঁ সিহঁতেও ভাল পাব চবেই ইয়াতে অ'কে বঢ়িয়া বহুত ভাল লাগিছে আমাৰ ড্ৰেগন ট্ৰেইনিং চেণ্টাৰলৈ যিকেইটা নতুন চিলেকশ্যন হৈছে আৰু যিকেইটা আহিব লগা সিহঁতেও প্ৰিপাৰেশ্যন ভালকৈ কৰক আকৌ আহক আমাৰ দৰে SIও চিলেকশ্যনক ডাঙৰ ইয়াতকৈ ওপৰত যাওক চবকে এইটোৱে কামনা কৰিলোঁ আৰু একদম SI UB AB বুলি কথা নাই নাইবা কনষ্টেবল বুলি কথা নাই কামাণ্ডোৰ কাৰণে সকলো প্ৰিপাৰেশ্যন যদি আপুনি কোনো নিখুঁতভাৱে যদি প্ৰিপাৰেশ্যন চলায় তেনেহ'লে যিকোনো ইণ্টাৰভিউত আপোনাৰ পাছ কৰাটো সম্ভৱ হয় নাই গতিকে নিখুঁতভাৱে আমি প্ৰিপাৰেশ্যন চলাব লাগিব য'ত নেকি লং জাম্প ৰানিং নাইবা আমাৰ ৰিটেনত বহুতে কমকৈ পঢ়ে নাইবা যিকোনো এটা ছাইডে কমকৈ কৰি থৈ দিয়ে যে কম হ'লে নহ'ব অল সকলো ছাইডে পাৰফেক্ট আজিকালি কম্পিটিশ্যন যি আছে .5ৰ কাৰণে .1ৰ কাৰণে ৰখি গৈছে একদম চাই কম্পিটিশ্যন কাকো কমজোৰি বুলি নাভাবিব চবকে নিজৰ অপজিট বুলি ভাবিব যোনে হওক লগৰে হওক বা যিয়ে হওক ৰাইট ঠিক কৈছা সময় পঢ়া হয় বাকী সময়ত কিন্তু নিজৰ কথা লগৰ হ'লে লগৰ কিন্তু যেতিয়া কম্পিটিশ্যনৰ লগৰ দুশ্মন হৈ পৰে সেইটো কিন্তু লগৰ হিচাপে নৰখি নালাগে একদম বঢ়িয়া ভাল কথা এটা কৈছে কম্পিটিশ্যন কৰিবলৈ হ'লে যিহেতু ধৰি লোৱা যে এই 4জন একেলগে আছে 4জনে বন্ধু হ'ব পাৰে কিন্তু নিজৰ মনৰ পৰা 4জনৰ মাজত কম্পিটিশ্যন হ'ব লাগে যে মই কেনেকৈ নিজকে আগুৱাই পিনে ভালকৈ প্ৰিপাৰেশ্যন চলাব পাৰি যেতিয়া কম্পিটিশ্যন হয় নিজৰ মাজত তেতিয়াহ'লে পঢ়াত এটা এক্সট্ৰা পঢ়ি থকাৰ এটা মাদকতা পায় যোনটো নেকি ইণ্টাৰেষ্ট বাঢ়ে তাৰ কাৰণে সেই পঢ়ি পিনে যোনটো ইণ্টাৰেষ্ট পায় সেইটো অলপ বেলেগ হয় সদায় কম্পিটিশ্যনটো ৰাখিবই লাগে ভাল কথা হয় নাই নিজৰ প্ৰিপাৰেশ্যন আৰু পঢ়াটো নিচা হিচাপে ব্যৱহাৰ কৰিব যিটো আপোনালোকে মাদক দ্ৰব্য খায় সেইবিলাক নিচা নহয় পঢ়া আৰু নিজৰ ৰানিং ফিজিকেল ফিটনেছটো নিজৰ নিচা হিচাপে লৈ ল'ব একদম থেংক ইউ মই লৈছোঁ 27 বছৰ বয়সত চাকৰি পাইছোঁ দেই 27 ইয়াৰ্ছত পাইছে বোলে একদম ভাল লাগিছে কোন ডিষ্ট্ৰিক্টৰ আছিলে মই বিশ্বনাথ ডিষ্ট্ৰিক্টৰ বিশ্বনাথ আৰু বাকী ভাল লাগিল সকলোকে লগ পালোঁ আৰু একচুৱেলি বহুত দিনৰ পাছত ব্লগ এনেকৈ বনাইছোঁ হাত বিষাই গৈছে তাৰ কাৰণে হাতখন মাজে এইটো হাতে প্ৰেছ কৰি আছোঁ এটা কথা নহয় ট্ৰেইনিং যিহেতু কৰিয়ে আছিলা তোমালোকে ট্ৰেইনিঙৰ পিছতে আকৌ যিহেতু SI পাই গৈছা কষ্টটো নহ'ব প্ৰিপেয়াৰ আছা নে মেণ্টেলি প্ৰিপেয়াৰ আছা ফিজিকেলি আৰু মেণ্টেলি দুইটাই প্ৰিপেয়াৰেশ্যন আছে বোলে তাৰমানে সেইটোৱে মানুহৰ এটা নিয়ম যে আমি নৰ্মেলি যেতিয়া চাকৰি নাপাইছিলোঁ তেতিয়া যিকোনো এটা আমাক চাকৰিৰ প্ৰয়োজন আছিল যেনে তেনে পালে হ'ল বুলি ভাবিছিলোঁ আৰু যেতিয়া চাকৰি পালোঁ পোৱাৰ পিছত আমাৰ সদায়
উচ্চাকাংক্ষা সকলোৰে থাকে গতিকে সেই উচ্চাকাংক্ষাৰ কাৰণে হয় নাই এটাৰ পিছত এটাকৈ আমাৰ উন্নতিৰ পথলৈ আমি সকলোৱে বিচাৰোঁ আৰু বহুত ভাল কথা এইটো ভাল লাগিল আমাৰ ময়ো সেই আমাৰ একে চামৰে বুলি ক'ব লাগিব গতিকে বেছি মোৰ 8 বছৰ চাকৰি হৈছে ৰানিং আৰু বাকী এতিয়া আৰম্ভণি হৈছে গতিকে ভালকৈ ট্ৰেইনিং কৰিবা থেংক ইউ ছাৰ বঢ়িয়া